Dear viewers, welcome to XTube Assamese. স্বাস্থ্য সম্পৰ্কীয় যিকোনো ভিডিঅ' চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। বৰ্তমান যুগৰ মানুহৰ পৰিশ্ৰমহীন জীৱন আৰু তাৰ লগে লগে অত্যাধিক কেলৰিযুক্ত খাদ্য গ্ৰহণৰ কাৰণে আমাৰ শৰীৰটো ৰোগীয়া হৈ পৰিছে। এনেকুৱা এটা মোষ্ট কমন ৰোগ হ'ল ফেটি লিভাৰ ডিজিজ। লিভাৰ হ'ল আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ। যেতিয়া এই লিভাৰ ৰোগীয়া আৰু নিশকতীয়া হৈ যায় তেতিয়া শৰীৰত বিভিন্ন বেমাৰ আজাৰে দেখা দিয়ে। এটা সুস্থ লিভাৰত কিছু পৰিমাণে ফেট বা চৰ্বি থাকে, কিন্তু যেতিয়া আমাৰ লিভাৰত অত্যাধিকভাৱে ফেটছ বা চৰ্বিৰ জমা হয় তেতিয়াই আমি ফেটি লিভাৰ হোৱা বুলি কওঁ। বেছিভাগ ক্ষেত্ৰতেই ফেটি লিভাৰ হ'লে ইয়াৰ লক্ষণসমূহ চকুত নপৰে, কিন্তু যেতিয়া অত্যাধিকভাৱে চৰ্বি বা ফেটছৰ জমা হয় তেতিয়া পেটৰ বিষ হ'ব পাৰে আৰু তাৰোপৰি কিছুমান বেলেগ লক্ষণে দেখা দিয়ে। ফেটি লিভাৰ হ'লে লিভাৰৰ আকাৰ সাধাৰণ অৱস্থাতকৈ বাঢ়ি যায় আৰু ই ভালকৈ ইয়াৰ কামবিলাক কৰিব নোৱাৰে। সাধাৰণতে ফেটি লিভাৰ দুই প্ৰকাৰৰ, এটা হ'ল এলকহলিক ফেটি লিভাৰ আৰু আনটো হ'ল নন এলকহলিক ফেটি লিভাৰ ডিজিজ। এলকহলিক ফেটি লিভাৰ জোখতকৈ অধিক মাত্ৰাত মদ্যপান কৰিলে হয়। অত্যাধিকভাৱে মদ্যপান কৰিলে এলকহলে লিভাৰৰ চেলবিলাক ডেমেজ কৰে আৰু লিভাৰত ফেটছ বা চৰ্বিৰ জমা কৰে। ফেটি লিভাৰ হ'ল এলকহলিক লিভাৰ ডিজিজৰ ফাৰ্ষ্ট ষ্টেজ। যদি বহুত দিন ধৰি অধিক মাত্ৰাত মদ খাই থকা হয় তেন্তে ফেটি লিভাৰৰ পৰা হেপাটাইটিছ আৰু চিৰচিছ পৰ্যন্ত হ'ব পাৰে। এলকহলিক ফেটি লিভাৰ ডিজিজ হ'লে যদি এলকহল সম্পূৰ্ণৰূপে পৰিত্যাগ কৰা হয় তেন্তে কেইসপ্তাহমানৰ ভিতৰতে এই ৰোগ আপোনা-আপুনি নাইকিয়া হৈ যায়। কেতিয়াবা মদ নোখোৱা লোকৰো অন্যান্য কিছুমান কাৰণত ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। ইয়াক নন এলকহলিক ফেটি লিভাৰ ডিজিজ বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায় 1/4 লোক নন এলকহলিক ফেটি লিভাৰত আক্ৰান্ত। নন এলকহলিক ফেটি লিভাৰ ডিজিজৰ দুটা ভাগ আছে, এটা হ'ল নন এলকহলিক ফেটি লিভাৰ আৰু আনটো হ'ল নন এলকহলিক ষ্টেট'হেপাটাইটিছ। নন এলকহলিক ষ্টেট'হেপাটাইটিছত লিভাৰত ফেট জমা হোৱাৰ উপৰিও বিষ বা ইনফ্লেমেশ্যনৰ সৃষ্টি হয়। যদি সময়মতে ট্ৰিটমেণ্ট কৰা নহয় ইয়াৰ ফলত চিৰচিছ, লিভাৰ ফেইলাৰ, লিভাৰ কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। নন এলকহলিক ফেটি লিভাৰ ডিজিজ সাধাৰণতে যিসকল লোকে শাৰীৰিক পৰিশ্ৰম নকৰে আৰু অত্যাধিক মাত্ৰাত হাই কেলৰিযুক্ত খাদ্য গ্ৰহণ কৰে তেওঁলোকৰ বেছিকৈ হোৱা দেখা যায়। এতিয়া জানো আহক ফেটি লিভাৰৰ লক্ষণসমূহ কি কি। অধিকাংশ লোকৰে ফেটি লিভাৰ হ'লে কোনো লক্ষণে দেখা নিদিয়ে, কিন্তু কিছুমানৰ পেটৰ সোঁফালে আৰু ওপৰৰ অংশত সামান্য বিষৰ অনুভৱ হ'ব পাৰে। কেতিয়াবা ভাগৰ লাগে, ভোক নালাগে, খাদ্য ভালকৈ হজম নহয় আৰু পেট খোলোচা নহয়। ইয়াৰ উপৰিও এচিডিটি আৰু গেষ্ট্ৰাইটিছ হ'ব পাৰে। শকত হোৱা, ইনচুলিন ৰেজিষ্টেঞ্চ, ডায়েবেটিছ, হাই কেলৰিযুক্ত খাদ্য গ্ৰহণ আৰু অন্যান্য কিছুমান কাৰণত নন এলকহলিক ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। ফেটি লিভাৰ হ'লে লিভাৰে ভালকৈ পিত্তৰস ক্ষৰণ কৰিব নোৱাৰে। এই পিত্তৰসে ফেটছ বা চৰ্বিজাতীয় পদাৰ্থৰ পাচন কৰে। ফেটি লিভাৰ সিমান ভয়ানক ৰোগ নহয় যদিও ইয়াক যদি সঠিক সময়ত কণ্ট্ৰল কৰা নহয় ইয়াৰ ফলত লিভাৰ চিৰচিছ, লিভাৰ ফেইলাৰ, ফাইব্ৰচিছ, লিভাৰ কেঞ্চাৰ আদিৰ দৰে ভয়াৱহ ৰোগ হ'ব পাৰে। ফেটি লিভাৰ ডিজিজৰ ট্ৰিটমেণ্ট ইয়াৰ কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। ফেটি লিভাৰৰ দুটা প্ৰধান কাৰণ হ'ল এলকহল আৰু অত্যাধিক কেলৰিযুক্ত কাৰ্বহাইড্ৰেট আৰু ফেটজাতীয় খাদ্য গ্ৰহণ। আমি আগতেই কৈছোঁ যে এলকহলিক ফেটি লিভাৰৰ ট্ৰিটমেণ্ট হ'ল সম্পূৰ্ণৰূপে মদ বৰ্জন। মদ বৰ্জন কৰিলে মাত্ৰ কেইদিনমানৰ ভিতৰতে এই ৰোগ নাইকিয়া হৈ যায়। নন এলকহলিক ফেটি লিভাৰ ডিজিজত শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। শাৰীৰিক পৰিশ্ৰমৰ উপৰিও ফেটছ বা চৰ্বিজাতীয় পদাৰ্থ একেবাৰে কমকৈ খাব লাগে। ফেটজাতীয় পদাৰ্থৰ উপৰিও কাৰ্বহাইড্ৰেট বা চুগাৰ কমাই খাব লাগে, কাৰণ শৰীৰে ব্যৱহাৰ কৰিব নোৱাৰা অতিৰিক্ত চুগাৰখিনি লিভাৰে ফেটছলৈ কনভাৰ্ট কৰি লিভাৰ আৰু শৰীৰৰ বিভিন্ন ঠাইত জমা কৰি ৰাখে। বেছিভাগ ক্ষেত্ৰতেই মেডিকেল ট্ৰিটমেণ্ট নকৰাকৈ শাৰীৰিক পৰিশ্ৰম আৰু ডায়েট চেঞ্জ কৰি ফেটি লিভাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। অৱশ্যে কিছুমান ক্ষেত্ৰত
মেডিকেল ট্ৰিটমেণ্টৰ প্ৰয়োজন হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।